নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু মই আছোঁ বৰ্তমান লখিমপুৰ জিলা বঙালমৰা। আৰু এই বঙালমৰাত কেনেধৰণে দুৰ্গা পূজা উদযাপন কৰিছে বঙালবাসী ৰাইজে, তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটোৱে হৈ গ'ল দুৰ্গা মণ্ডপ, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। বঙালমৰা আঞ্চলিক সৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে এই উদযাপন কৰিছে আৰু বঙালমৰা ৰাইজে ইয়াতে সহযোগ কৰিছে। আপোনালোকক ভিতৰৰ ভাগ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে শ্ৰী শ্ৰী মা দুৰ্গা ইয়াতে দেৱী প্ৰতিষ্ঠা কৰিছে, তো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এই দেখিছে ইয়াতে যি মণ্ডপ আছে, মণ্ডপৰ বেক চাইডে ইয়াতে বিভিন্ন ইয়াতে ষ্টলসমূহ আছে। খেলা সামগ্ৰী, খাদ্য আৰু বিভিন্ন ধৰণৰ ইয়াতে দোকান আছে। বজাৰ কেনেকা? কথা পাতি ন? এয়া মোৰ মাহী, মোৰ মানুহজনী মাৰ মানে হেৰি ভণ্টি হয়। তো ইয়াতে বঙালমৰাত ইয়াতে এই দুৰ্গা উৎসৱ পাতিছে। ইয়াতে তেখেতে দোকান দিছে আৰু নিজস্বভাৱেও তেখেতৰ দোকান আছে হেৰি আপোনাৰ যিটো বঙালমৰা থানা যোৱা তিনিআলিৰ কাষতে। তো আমাৰ ৰাইজক কি ক'ব? ৰাইজক চবকে দুৰ্গা উৎসৱৰ শুভেচ্ছা জনাইছোঁ। শাৰদীয় মাৰ চবেই আনন্দ উপভোগ কৰক। মোৰ লগত আছে দেৱতা ঠিকনা বঙালমৰাৰ, যিহেতু মই ইয়াতে 99ৰ দোকান খুলিছোঁ, তাৰ কাষতে তেখেতৰ দোকান। তেখেত এতিয়া মোৰ ডাঙৰ হ'লেও একেদিন আপোনালোকক চিনাকি কৰি দিছোঁ। আৰু মোৰ যিসমূহ ছাবস্ক্ৰাইবাৰ আছে তেখেতসকলক পূজাৰ শুভেচ্ছা সকলোকে জনালোঁ। ইয়াতে সাংস্কৃতিক অনুষ্ঠানো ৰাখিছে, দেখিছে কিমান সুন্দৰভাৱে ইয়াতে অনুষ্ঠিত কৰিছে। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এই অনুষ্ঠানভাগ প্ৰয়াত ৰামা মৰাং সৰণীত অনুষ্ঠিত কৰিছে। আৰু ৰামা মৰাং এগৰাকী বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী আছিল। তেখেতৰ সৰণীতে এই আজি সাংস্কৃতিক অনুষ্ঠান যিহেতু সৰণত অনুষ্ঠিত কৰিছে। আৰু ইয়াতে কেনেধৰণে ইয়াৰ যিসমূহ সৰু সৰু ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীসমূহক কেনেকৈ উৎসাহিত কৰিব পাৰি
তাৰ উদ্দেশ্যে এই সাংস্কৃতিক অনুষ্ঠান ৰাখিছে। এয়া দেখিছে শ্ৰী শ্ৰী দুৰ্গা মা বিসৰ্জন দিব আৰু সকলো ৰাইজ ইয়াতে ওলাই আহিছে। মোৰ ছাবস্ক্ৰাইবাৰসমূহক মা দুৰ্গাৰ আশীৰ্বাদত যাতে সকলো কুশল মংগলে থাকে তাৰে কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিব বুলি আশা কৰিলোঁ।